হে গাইজ গুড মৰ্ণিং। ভাবিলোঁ আজি চিৰা জলপান এনেকৈ খাবলৈ মোৰ খুব মন যায় খাবলৈ। দৈ আগতে ফেভৰেট আছিলে, দৈৰ লগত খাওঁ বুলি ভাবিলোঁ। দৈ ফ্ৰিজতে সোমাই আছে চেঁচা, আৰু গুৰৰ লগত খাওঁ বুলি ভাবিলোঁ, গুৰখিনিও চেঁচা। সেইটো কাৰণে দুটুকা লৈ পিনে আৰু নল'লোঁ, আৰু মোৰ তাজা গাখীৰ লগতে খাব লৈছোঁ, চেনি অলপ লৈ পিনে। আৰু উপায় নাই আৰু এনেকৈ খাব লাগিব। বহুত দিন হ'ল যিহেতু চিৰা জলপান খোৱা নাই, সেইদিনা সকামতে খোৱা আপোনালোকে দেখিছিলে। তো খাই বৈ আজৰি হ'লোঁ। আৰু এইফালে দুপৰীয়াৰ কাৰণে মাছ আনিছিলে, মাছখিনি ভালকৈ ধুই পিনে মই নিমখ হালধি দিলোঁ। এফালে চিটি মাৰিলে কুকাৰত দেখিলে, আৰু এইফালে মই মাছখিনি নিমখ হালধি এনেকৈ ভালকৈ সানি লৈছোঁ। এনেকৈ সানি ল'লে একচুৱেলি তেলটো জ্বলি নাযায়, মানে হালধিখিনি। আৰু এইফালে চটপটি কেইটামান আছিলে আৰু আলু, এইফালে মাছ ফ্ৰাই হৈ আছে, আৰু পিঁয়াজে, আৰু এইখিনি হৈছে মাছৰ কণী। পিঁয়াজৰ লগত ভাজিব লৈছোঁ। আপোনালোকে খাই নে নাখায় নাজানো, মোৰ খুব খাই ভাল লাগে। আৰু যদি যোনে নাই খোৱা তেওঁলোকে খাই চাব। আৰু এইফালে আদা নহৰু অলপ পেষ্ট, লগতে এনেকৈ পিঁয়াজখিনি ব্ৰাউন হ'বলৈ নিদিলোঁ, অলপ ভাজি পিনে কণীখিনি দি দিলোঁ। কণীখিনি ভাজিলোঁ। এয়া মোৰ পিঁয়াজে কণীয়ে হৈ গ'ল। আৰু এনেকৈ খাই চাবচোন, খাইছে ভাল লাগে, আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে। আৰু বতৰটো অলপ মুকলি কৰা দেখি ল'ৰাটোৰ কাপোৰবোৰ, মানে এই আলনাডাল যিহেতু কাপোৰ ল'ৰা কাপোৰ মেলা আলনা বনালোঁ, তো বতৰ মুকলি কৰাৰ কাৰণে অলপ কাপোৰবোৰ উলিয়াই দিলোঁ। আৰু এইফালে ল'ৰাই কামবোৰ কৰি থাকোঁতে আমনি কৰিলে। এবাৰ ৰুম দেখিছে নহয় কেনেকুৱা মানে লেতেৰা হৈ আছে। এইফালে ল'ৰাটো অলপ শুৱাবলৈ আনিছোঁ, যিহেতু শুবলৈ বিচাৰিছে, টোপনি ধৰিছে। তাক শুৱাই মেলি ল'লোঁ। আৰু শুৱাই মেলি লোৱাৰ পিছত ছাতিটো সদায় মই এনেকৈ মানে ছাইডত দি দিওঁ, যাতে দাং খাই নাথাকে আৰু মহবোৰ নোসোমায়। আৰু মোৰ দুপৰীয়া খাবলৈ ল'লোঁ। এফালে দেখিলে মাছ আৰু মাছৰ কণী। এফালে খাই বৈ আজৰি মানে ল'ৰাই গোটেই গাই চাই মানে মুতিলে। মুতা দেখি মই তাক চফা তফা কৰি অলপ দিলোঁ, আৰু আবেলিলৈ আকৌ চাহ খাব ল'লোঁ। এইবোৰ 50-50 বিস্কুটৰ লগত। আৰু চাহকাপ খাই থাকোঁতেনে ক'ৰ পৰানো এইযোৰ মাখি আহিলে নহয়, মোক ইমান ডিষ্টাৰ্ব দিলে নহয়, দি আছে চাওকচোন। আৰু খাই বৈ আজৰি হ'লোঁ। ল'ৰাক লৈ অকণমান ওলাই দেখিলোঁ যে তাৰ ভাড়াঘৰ মানুহবোৰে জাতীয় পতাকা লৈ পিনে 15 আগষ্ট বুলি কিবা এটা আয়োজন কৰি আছে, আৰু তেওঁলোকে তাকে অকণমান মানে তেওঁলোককো উঠাই দিলোঁ। আৰু তেওঁলোকে সেই গোটতে কিবা ফটো কিবা মাৰি আছিলে। মই ক'লোঁ মই ভিডিঅ' অলপ বনাইছোঁ দেই বুলি ক'লোঁ আৰু তেওঁলোকক। আৰু এইবিলাক কৈ মেলি ভিতৰলৈ গ'লোঁ। আবেলি এইফালে ম'ম' আনি দিলে, ম'ম'কে খালোঁ। ম'ম'টো বহুত দিন খোৱা নাছিলোঁ। আৰু এইফালে পিঁয়াজ নহৰু আদা আৰু সৰিয়হৰ মানে মাছৰ ভাপত দিয়া মাছ বনাওঁ বুলি ভাবিলোঁ। আৰু দুপৰীয়া মাছ দুটুকুৰামান ৰাখি থৈছিলোঁ। এইফালে মান ধনিয়া, তাকে ভাবিলোঁ ভাপতে দিওঁ বুলি। তো বহুত দিন ভাবিছিলোঁ এনেকৈ খাম বুলি। আৰু এইখিনি আদা নহৰু পেষ্টটো আৰু সৰিয়হ পেষ্টটো মায়ে মানে পিচি দিলে পটাত, যিহেতু মই পটাত পিচিব নাজানো যে, সেইটো কাৰণে। আৰু এইটো টিফিন, আৰু এইখিনি মই এনেকৈ মানে ইয়াতে ভালকৈ সানি ল'লোঁ। আৰু নিমখ চিমখ আপোনালোকে সোৱাদ অনুসৰি নিজৰ মতে দিব দেই, মই সেইটো দেখাই দিয়া নাই। আৰু তেনেকৈ ভালকৈ সানি মেলি মানে টিফিনটোত দিব। আৰু মই মানে কি হ'ল, জলকীয়া ইয়াত পিচি দিয়া নাই, যিহেতু হাতে চুবলগীয়া হৈছে। মই জলকীয়াকেইটা ইয়াত খুদুনাত পিচিছোঁ, যিহেতু মোৰ কেঁচুৱা কাৰণে বেবী যিহেতু স্কিনটো পাতল থাকে, সেইটো কাৰণে মই জলকীয়া হাতত লগোৱা নাই। আৰু এইখিনি মই এনেকৈ থেতেলিয়াই এনেকৈ সানি চামুচেৰেহে মানে সেইখিনি চিজিল কৰিছোঁ। হাত লগাবলৈ ভয় লাগে, যিহেতু হাত যিমান ধুলেও জ্বলাত থাকি যায়। আৰু গোটাকৈ মই এনেকৈ 3টা জলকীয়া ওপৰতে দি দিছোঁ, আৰু ঢাকন মাৰি দিলোঁ। ঢাকনখন মাৰি মানে মই ভাতৰ কুকাৰটোতে দি দিছোঁ। এনেকৈ আপোনালোকে ভাতৰ কুকাৰত নিদি পিনে কুকাৰত ধৰি লওক খালী পানীটো এনেকৈ দিব পাৰে বাৰু, একো নাই। আৰু এইখিনি মোৰ মাছ ৰেডি হৈ গ'ল। আৰু আপোনালোকে এনেকৈ খাই চাবচোন, খুব ভাল লাগিলে খাই, আৰু জনাব কেনেকুৱা লাগিলে। আৰু মোৰ ৰাতি ভাত এয়া ৰেডি হৈ গ'ল। তাৰপিছত আৰু আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।